গাইজ মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। বহুদিন ভিডিঅ' দিয়া হোৱাই নাছিল, সেইকাৰণে আজি ভাবিলোঁ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। ভিডিঅ' ক্লিপ মই ভালেকেইটাই কৰি ৰাখিছিলোঁ, কিন্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰাহে হোৱা নাই। মানে ইয়াতে আমাৰ ৰাস পূজা হৈ আছিল, এতিয়া শেষ হৈছে। ৰাস পূজা চাইছিলোঁ আৰু হাউলিলৈও গৈছিলোঁ ৰাস পূজা চোৱাৰ কাৰণে। তাৰেও ভালেকেইটা ভিডিঅ' আছে, কিন্তু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰা হোৱা নাই। আৰু এই ভিডিঅ'টোৰ লাষ্টতে মই ভাবিছোঁ সেইকেইটা ভিডিঅ' সৰু ক্লিপ কেইটামান দিম বুলি আপোনালোকক। চাই যাবচোন। আজি ভাবিছোঁ ৰাতি আপোনালোকক এটা মাছৰ ৰেচিপি বনাই দেখাম। মানে ৰেচিপি বুলি নহয় একো, মানে ভাবিছোঁ বনামতো মাছ এই আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিম। ৰেচিপি বাৰু মই সেনেকৈ নাজানো, মই যেনেকৈ কোনোৰকমকৈ মানে ঘৰত খোৱাৰ নিচিনাকৈ বনাব পাৰোঁ আৰু সেইখিনিকে আপোনালোকৰ লগত দেখাম। চাই যাবচোন ভিডিঅ'টো শেষলৈকে। তাৰপিছত মই আলু ভাজিব লৈছোঁ, মানে অকল বাবুৰ কাৰণে বনামতো সেইকাৰণে মই এটা আলুৱে ইয়াতে কাটিছোঁ। তাৰপিছত আলুখিনি ভাজোঁ এতিয়া আৰু লগ পাইছোঁ আপোনালোকক অলপ পিছত। আৰু এইখিনি চাওক, মই এতিয়া আলু ফ্ৰাই কৰি আছোঁ। আলুখিনি হোৱা নাই আৰু কেৰাহীখন অলপমান ক'লা হৈছে, মানে তেলখিনি এইখিনি বেয়া নহয় দিয়ক, মানে ভালেই তেল। ইয়াতে মানে লুচি ভাজিছিলোঁ যে, লুচিৰ তেলতে মানে ভাবিলোঁ একেবাৰে আলুখিনি এইখিনিৰ লগতে ফ্ৰাই কৰি লওঁ, সেইকাৰণে ক'লা হৈছে। আৰু এতিয়া চাহ খোৱা হৈ গ'ল। এতিয়া আহক ৰাতিৰ সাজৰ কাৰণে আমি ৰেডি কৰোঁ। আহকচোন ৰাতিৰ সাজ মই কেনেকৈ বনাওঁ চাওঁ আহক। কৈছিলোঁ যে ৰাতি এটা ৰেচিপি নহয়, মাছ বনাম বুলি ভাবিছোঁ। মই মাছ বনাম এই পালেঙৰ লগত, এই পালেং আৰু এই মাছ বনাম। এই মাছৰ লগত এই পালেং বনাম আৰু এইটো এনেই ফ্ৰাই কৰিম। এই সৰু মাছটো এনেই ফ্ৰাই কৰিম পিঁয়াজৰ লগত, পিঁয়াজ আৰু কেঁচা জলকীয়াৰ লগত এনেই ফ্ৰাই কৰিম। আৰু আমাৰ এই পালেং আৰু মাছৰ কাৰণে লাগিব এইখিনি লাগিব। এইখিনি জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি গুড়ি, নিমখ, জলকীয়া পাউডাৰ এইখিনি লাগিব। আৰু লাগিব কেঁচা পিঁয়াজ, আদা, নহৰু আৰু গোটা জলকীয়া লৈছোঁ কেইটামান, এটা বিলাহী লৈছোঁ, আৰু লাগিব শুকান জলকীয়া আৰু গৰম মছলা। আৰু মই এই পালেংখিনি ভালকৈ গ্ৰাইণ্ডাৰত মাৰি কিনে পেষ্ট বনাই ল'ম। এটা পেষ্ট বনাই লৈ কিনে আৰু এইখিনিও ল'ম, গোটেইখিনি পেষ্ট বনাই লৈ কিনে এই মাছখিনি মানে ইয়াৰ লগত বনাম। আৰু মই ইয়াতে মাছ একেবাৰে কম কৰি লৈছোঁ, কাৰণ মানুহ আমাৰ কম একেবাৰে। আপোনালোকে যিকেইজন মানুহ ঘৰৰ পৰিমাণ হিচাপে ল'ব। মই মানুহ কম দেখি 3জন মানুহ, সেইকাৰণে মই সেইখিনি মাছ লৈছোঁ আৰু এইখিনি ফ্ৰাই বনাম। ঠিক আছে, এতিয়া মই বনাওঁ, চাই যাওকচোন ভিডিঅ'টো। আৰু এইখিনিৰ লগত লাগিব আমাক এয়া মিঠাতেল। মই মিঠাতেল পতঞ্জলি ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো মিঠাতেল ল'ব পাৰে। আৰু এতিয়া মই এই পালেংখিনি অলপমান পাতখিনি অলপমান বইল কৰি ল'ম। মই বইল কৰাৰ পিছত গ্ৰাইণ্ডাৰত মাৰি ল'ম, পেষ্ট বনাই ল'ম এটা। চাই যাওকচোন। আৰু এয়া মই কেৰাহীখন উঠাই দিছোঁ, আৰু কেৰাহীখন উঠাই দিয়াৰ লগে লগে পানীটো অলপমান গৰম হোৱাৰ লগে লগে মই ইয়াতে এই পালেংখিনি ইয়াতে দি দিম। বেছি উতলাব নালাগে, অলপমান উতলা অহাৰ পিছতে গেছটো অফ কৰি দিব। আৰু এয়া মোৰ অলপমান পালেংখিনি বইল কৰা হৈ গ'ল। আৰু এই বইল কৰা হোৱাৰ পিছতে পালেংখিনি অলপমান এটা পাত্ৰত নমাই কিনে অলপমান ঠাণ্ডা হ'ব দিব। ঠাণ্ডা হোৱাৰ পিছত গ্ৰাইণ্ডাৰত পেষ্ট বনাই ল'ব। আৰু মই এই পালেংখিনি আগতে বইল হোৱাৰ আগতে ভালকৈ ধুই লৈছোঁ ভালকৈ। মানে বজাৰৰ পৰা অনা আছিল যে পালেংখিনি, সেইকাৰণে ভালকৈ অলপমান ধুই ল'ব আপোনালোকে ভালকৈ। আৰু এয়া চাওকচোন, মই পালেংখিনি এনেকৈ এটা পেষ্ট বনাই দিলোঁ, আপোনালোকে এনেকৈ পেষ্ট বনাই ল'ব। আৰু আদা নহৰুখিনি এনেকৈ পেষ্ট বনাই লৈছোঁ গ্ৰাইণ্ডাৰত মাৰি। আৰু এইখিনি বনোৱাৰ আগতে মই এতিয়া মাছখিনি ভাজি ল'ম। মাছখিনি ভাজি লৈ কিনে এইখন বনাম। এতিয়া মাছ ভাজি ৰাখক। আৰু এতিয়া কেৰাহীখন তুলি দিছোঁ, কেৰাহীখন গৰম হৈছে। তো ইয়াতে মই তেল দি দিম, এইটো দি দিম তেল। আৰু এই মাছখিনি এতিয়া অলপমান নিমখ আৰু হালধি দি দিম। বেছি দিব নালাগে, অলপমান জানেই আপোনালোকে, তথাপিও আৰু মই বেছি দেখাই অলপ নিমখ, অলপমান হালধি দি কিনে মাছখিনি ভালকৈ নিমখ হালধিখিনি সানি লৈ কিনে ভাজি ল'ব।
এতিয়া মই মাছখিনি ফ্ৰাই কৰি আছোঁ। মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া মই মাছ ফ্ৰাই কৰা তেলখিনিতে এটা শুকান জলকীয়া আৰু তেজপাত দি দিম আৰু তেজপাতটো শুকান জলকীয়াটো অলপ গৰম হোৱাতে ইয়াতে এতিয়া মই পিঁয়াজখিনি আৰু কাটি থোৱা পিঁয়াজখিনি আৰু কেঁচা জলকীয়া দি দিম আৰু এইখিনি অলপ ফ্ৰাই কৰিম ৰঙচুৱা হোৱালৈকে ভাজিম আৰু পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱাৰ পিছত মই ইয়াতে বটি থোৱা আদা নহৰুখিনি দি দিম আৰু এইখিনি আদা নহৰুখিনি এতিয়া দি দিলোঁ। আদা নহৰুখিনি অলপমান ক'লা পৰিছে, মানে ক'লা নিচিনা দেখা গৈছে, মানে এই পালেংখিনি যিটো গ্ৰাইণ্ডাৰত মানে মাৰিছিলোঁ সেই গ্ৰাইণ্ডাৰতে যে এইখিনি পেষ্ট বনাইছোঁ সেইকাৰণে অলপ ক'লা লাগিছে আৰু ইয়াতে এই আদা নহৰুৰ এইখিনি অলপমান ভাজা হোৱাৰ পিছতে ইয়াতে মই অলপমান হালধি গুড়ি দিম, অলপমান ধনিয়াৰ গুড়ি, অলপমান জিৰাৰ গুড়ি, পৰিমাণ অনুসৰি নিমখ দিব, আপোনালোকক যিখিনি খাই সেইখিনি দি দিব। দি দিয়াৰ পিছত ভাল কৰি মিক্স কৰি দিব আৰু এইখিনি অলপমান ভাজা হোৱাৰ পিছত পেষ্ট কৰি থোৱা পালেংখিনি ইয়াতে দি দিব। দি দিয়াৰ পিছত ভালকৈ ভাজি ল'ব, যেতিয়ালৈকে কেঁচা গোন্ধটো নাযায় পালেঙৰ তেতিয়ালৈকে ভাজি ল'ব ভালকৈ। গোটেইখিনি মিক্স কৰি কিনে ভালকৈ ভাজি ল'ব আৰু এইখিনি ভাজি থকা টাইমতে ইয়াৰে টেষ্টটো বেলেঞ্চ কৰাৰ কাৰণে মই অলপমান চেনি দি দিছোঁ। এইখিনি চাওক একদম অলপ কৰি দি দিছোঁ, এইটো অপশ্যনেল হয়, আপোনালোকে যদি ভাল পায় দিব আৰু যদি নিদিও কোনো কথা নাই, এনেকৈও ভাল লাগে। মই এনেই বেলেঞ্চ হোৱাৰ কাৰণে অলপমান দি দিছোঁ আৰু মই আজি এইখিনি ফিছ পালেং বনাইছোঁ, কিন্তু ইয়াৰে লগত পনীৰ পালেঙো ধুনীয়া লাগে খাই আৰু বনোৱা পদ্ধতিটো একদম একে। আপোনালোকে যদি কেতিয়াবা মাছ নবনাই পনীৰৰ বনাই তেতিয়াও ভাল লাগে খাই, আৰু কিন্তু পনীৰ বনালে ইয়াতে অলপ বাটাৰটো পৰিমাণটো অলপ বেছি লাগে আৰু বাকী এইখিনিয়ে লাগে, মানে যিখিনি মই দিছোঁ সেইখিনিয়ে লাগে গোটেইখিনি। কিন্তু বাটাৰটো এক্সট্ৰাকৈ অলপমান দিলে ভাল লাগে আৰু খাই, আৰু নিদিলেও কথা নাই, এনেকৈও ভাল লাগে খাই। আপোনালোকে বনাই চাবচোন এনেকৈ বাটাৰ দি কিনে পনীৰ বাটাৰ আৰু পালেঙৰ সৈতে এনেকৈ একদম চেম পদ্ধতিত বনাই চাবচোন এবাৰ। আৰু মোৰ ইখন হয়ে প্ৰায় মানে ভাজা ভালকৈ হৈ গৈছে, এই চাওকচোন চাইডে তেল বিডিঙি উঠিছে আৰু এতিয়া মানে মাছখিনি দি কিনে অফ কৰিলে হৈ যাব আৰু এয়া চাওক মই পালেঙৰ সৈতে মাছ হৈ গ'ল এতিয়া। এতিয়া মই খাব লাগে, দি ল'ব লাগে ইয়াত। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে বাই বাই, লগ পাইছোঁ নেক্সট ভিডিঅ'ত।
আপোনালোকেও নিশ্চয় কিনি লৈ যাওক। পায়েল ভেৰাইটিছে আগবঢ়োৱা আপোনালোকৰ দৈনন্দিন জীৱনত ব্যৱহাৰ मुझे नहीं बनाना, मुझे पसंद नहीं है। गोकुल